বজাত যাব লাগে আমাৰ খাবা একো নাই যি গম পাইছে নাই তুমি এতিয়া কি আনিব যোৱা বজাৰত যাব লাগে ৰাতিলৈকে খাবা লাগিব না বস্তুকেইটা আৰু অকণ শুই লওঁ নেকি আৰু অকণ আৰু কি আৰু এইটো ক'ত পায় আৰু অকণ শুই লওঁ মানে আৰু অকণ শুই লওঁ ভালকে কবি আৰু বুলি কবি আৰু কি আৰু কৰি আছা কৈছো আৰু কবি আৰু কেনে কথা কোৱা কি কিনা কথা কয় এইকেইটা ভাল লাগিল কি দিনৰ বস্তু উঠা নাই হা ইমান চেঁচা পৰিছে আৰু অকণমান শুই ল'ব নিদিয়া কিয় কি পৰিছে চেঁচা পৰিছে চেঁচা মানে কি চেঁচা এনেকুৱা চেঁচা ঠাণ্ডা তোমালোকে কি চেঁচা কওঁ নেকি তোমালোকেনো কি কোৱা অলপ কথাকেইটা ভালকে কবি আৰু অকণমান দেৰিকে যাম তুমি কবা বজাৰত থাকিলে নিজে ক'ৰবাত গৈ ব'লা হে তুমি মোক বজাৰত মাতিলে তুমি ইয়াত বহি আছা যে মুখ্যান মোজ গামছা দি তাৰ গামছা কবি গামছা দে গামছা আৰু কি গামছা বুজি নাপা মই কলি নকৈছো ক'ৰ পাল্লা কৰিলো এটা মুখ্যান মোজ এখন গামছা নহয় কি গামোচা গামছা কয় আমাক দেখি তই গোটেই কলি মই মানিম নেকি তোমালোকে অসমীয়া শব্দবিলাক ইফাল সিফাল কৰি কবাই তোমালোকে আউ কে যাবিতো হয় বজাৰ ডিছকাউণ্ট লাগ কি লাগে এইকেইটা কৈ লাগ নাই ভালকে কথা কবা আমাৰ পিনে এটা কলে কয় তই লাখ কি লাগে ক'ৰ মানুহ পাল্লাতে ক'ৰ চলি আহি ক'ৰ লগত মই ক'ৰ লৈ আজি দেই এতিয়া হাতলৈ যাওঁতে কি কি আনিম হাতলৈ বজাৰলৈ লাখ লিষ্টখন লাখ মচুৰ দাইল 1 কেজি মচুৰ দাইল 1 কেজি চাউল 3 পোৱা ঘৰৰ পৰা আনিম দে আজি লাগছো আনিম দে আনিম দে কি আকৌ আনিম ঘৰৰ পৰা মানে তাকে তুমি ঘৰলৈ গ'লে লৈ আহিবা মই তাকে কৈছো বুজি নাপা নেকি অসমীয়া কথা অসমীয়াত ক'লেহে বুজিম মই কিহত কলো নহলি তুমি কিহত কৈছা তুমিহে জানা মই অসমীয়াতে কৈছো তহঁতে দেখোন কিবা বেলেগ ভাষা গেলা কি বস্তু গেলা এটাই জানো আমি খোৱা গেলা হ'ব দে লাখ এইগিলা পিয়াজ লাখ 1 কেজি পিয়াজ 1 কেজি লেচেৰা লাখ লেচেৰা চিন্তা পাই ইমান দীঘল দিনা না কলমি লাগে এইটো লেচেৰা নহয় জিকা নহয় লেচেৰা এনা কৰি এনেকুৱা লাগে দীঘল সৰু নেচাৰা বিনতকে দীঘল যে দীঘল দাংবডি বুলি কয় কি দাংবডি ক'ত কয় আমাৰ গোটেই আপাৰ আসামত হালো কি মানুহ লাগ পালো লেচাৰা কয়ো আমাৰ পিনে লেচাৰা লাখ দোকানে যি দে দিব লেচেৰা নিলেখো দাংবডি লিখিম তুমি এতিয়া আছা ক'ত মই অসমতে আছো মই দাংবডি লিখিছো মোক লেচাৰা ৰাখবা দাংবডি লিখিম দাংবডি লিখিম নমস্কাৰ বন্ধুসকল আজি মোৰ ৰাহুলৰ এটা নতুন চেনেলত আপোনালোকক স্বাগতম জনাইছো আৰু এটি বিষয় মানে যেটো আপাৰ আসাম লোৱাৰ আসামক লৈ ভাষাক লৈ এটা মতামত চলি থাকে সেইটো মতামতৰ ওপৰতে আমি ভিত্তি কৰি এটা সৰু কাহিনী এটা বনাইছো আৰু এইখন অসম হয় অসমক সকলো শান্তি সম্প্ৰীতি বজাই ৰাখি ভাষা স্থান ভেদে ভাষা বেলেগ হয় তথাপিও ভাষাক আমি হেই কৰিব নালাগে অসমীয়া সকলো আমি অসমীয়া ভাই আমি এতিয়া আৰু মিলাইছো আপাৰ আসাম লোৱাৰ আসাম বুলি কোনো কথা নাই সকলো আমি অসমীয়া আৰু মোৰ এটা কথা দাংবডি কোৱা লেচেৰা কোৱা তোমালোকৰ যাব পেটলে আৰু তোমালোকে যদি মোৰ নতুন চেনেলটো আকৌ নতুন এনেকুৱা কন্টেন্ট এনেকুৱা বিষয় চাব বিচৰা তেনেহলে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু কমেন্ট কৰিবা আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা